আৰু হিমন্ত বিশ্ব শৰ্মাক মই প্ৰশ্ন কৰিব বিচাৰিছো যে আপুনি অসমৰ মুখ্যমন্ত্ৰীহে, আপুনি ভগৱান নহয়। এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ অহাৰ চেষ্টা কৰিছোঁ, কিয়নো শেহতীয়াকৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ মন্তব্য কৰিছিলে। ৰাজ্যৰ মিয়াসকলক উদ্দেশ্য কৰি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিয়াসকলক উদ্দেশ্য কৰি যি মন্তব্য কৰিছিলে তাৰ প্ৰত্যুত্তৰ দিছে ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক মনিৰুজ্জামানে। কি কৈছে মনিৰুজ্জামানে আপোনালোকক সবিস্তাৰে জনাইছোঁ, কিয়নো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিলে গুৱাহাটীৰ পৰা মিয়াক খেদি পঠোৱা হ'ব, আৰু এই মন্তব্যৰ পিছতে ৰাজ্যত তোলপাৰ সৃষ্টি হৈছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখৰ পৰা এনে মন্তব্য শুনাৰ পিছতে মিয়াসকল সৰব হৈ পৰা পৰিলক্ষিত হৈছে। ইফালে ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক মনিৰুজ্জামানে মন্তব্য কৰিছে। মনিৰুজ্জামানে কৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ পিছতে তেওঁ কৈছে যে আপুনি কিয়, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কিয় আপোনাৰ 14 পুৰুষও অসমৰ মিয়া সমাজক খেদি পঠিয়াব নোৱাৰে, এই বুলি মন্তব্য কৰিছে ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক মনিৰুজ্জামানে। কিয়নো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে মিয়াসকলক গুৱাহাটীৰ পৰা খেদি পঠিওৱা হ'ব। আন কেইবাটাও মন্তব্য কৰিছিলে যে গুৱাহাটীত মূল্য বৃদ্ধি হৈছে, কেঁচা মালৰ মূল্য বৃদ্ধি হৈছে একমাত্ৰ মিয়াসকলৰ কাৰণে। মিয়াসকলে কেঁচা মাল বিক্ৰী কৰে অধিক মূল্যত, কিন্তু অসমীয়াসকলে যেতিয়া কেঁচা মাল বিক্ৰী কৰিব তেওঁলোকে ইমান মূল্য নলয়। এনে কেইবাটাও মন্তব্যৰ ওপৰত দেখিবলৈ পোৱা গৈছে উভতি ধৰিছে ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক মনিৰুজ্জামানে। মনিৰুজ্জামানে পুনৰবাৰ কৈছিলে যে আপোনাৰ 14 পুৰুষও অসমৰ মিয়া সমাজক খেদি পঠিয়াব নোৱাৰে, আপোনাৰ মুখত এনে মন্তব্য শোভা নাপায় বুলি কেইবাটাও মন্তব্য কৰা পৰিলক্ষিত হৈছে। প্ৰত্যুত্তৰ দিয়া পৰিলক্ষিত হৈছে ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক মনিৰুজ্জামানে। আৰু ইফালে ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক মনিৰুজ্জামানে কেইবাটাও সকিয়নিও প্ৰদান কৰা পৰিলক্ষিত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কৈছে এই ধৰণে সস্তীয়া মন্তব্য, সস্তীয়া ৰাজনীতি কৰা আপুনি বন্ধ কৰক, নহ'লে আইনমতে তেওঁ গ্ৰেপ্তাৰ কৰাৰো হুংকাৰ প্ৰদান কৰিছে ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক মনিৰুজ্জামানে। এনেধৰণৰ কেইবাটাও প্ৰত্যুত্তৰ দিয়া পৰিলক্ষিত হৈছে ৰাইজৰ দলৰ তৰফৰ পৰা, কিয়নো এনেধৰণৰ সস্তীয়া ৰাজনীতি মুখ্যমন্ত্ৰীৰ মুখত শোভা নাপায় বুলি হুংকাৰো প্ৰদান কৰাও পৰিলক্ষিত হৈছে।